নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, পুনঃপ্ৰথমে মই আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱা 15 ছেপ্টেম্বৰ 2023 তাৰিখে মই জড়িত হৈ থকা বিদ্যালয়খনত তথা ৰংপুৰ জাতীয় বিদ্যা নিকেতনত জাতীয় শিক্ষা সমন্বয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকখন অনুষ্ঠিত হোৱা দেখা বা উপস্থিত থকাটো মোৰ বাবে একেবাৰে প্ৰথম আছিল। এই বৈঠকখনত আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰসহ সকলোৰে মাজত কি আলোচনা হ'ল সেয়া মই নেজানো, কিন্তু সেইদিনা আমি বিদ্যালয়ৰ সকলো সহকৰ্মী মিলি কিদৰেনো অতিথিৰ আতিথ্য তথা শুশ্ৰূষা কৰিলোঁ তাৰে কিছু দেখা পাব। গতিকে আহকচোন চাওঁ। এয়া আমাৰ বিদ্যালয়ৰ হেমন্ত ছাৰ। সেইদিনা বৈঠকত বহা সকলো অতিথিকে তেওঁ নিজ হাতেৰে এসাঁজ ৰান্ধি খুৱালে, লগতে আমি সকলোৱেও খাবলৈ পালোঁ।